আজি দুপৰীয়াৰ সাজত লোকেল চিকেন ব্ৰইলাৰ গোটেইখিনি ৰান্ধিলোঁ, কিন্তু ৰেচিপি ভিডিঅ' দিব পৰা নাই। আজিৰ এই ভ্লগটো মই তেজপুৰৰ মোৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মাৰ গাটো অলপ বেয়া হৈ থকাৰ বাবে আমি তিনিওজনে আহি তেজপুৰত লগ হৈছোঁ। ৰেচিপি ভিডিঅ' দিব পৰা নাই যিহেতুকে ভাবিলোঁ আজি মই দেউতাই কৰা খেতিখিনিকে দেখুৱাই দিওঁ। দেউতাই নেট চেট দি ইমান ধুনীয়াকৈ খেতিবোৰ কৰিছে দেখিছেনে। মই কোৱাৰ লগে লগে দেউতা বুজোৱাত লাগি গ'ল, দেউতাই কি খেতি কৰিছে, কেনেকৈ কৰিছে, আৰু দেউতাই হেনো এইবোৰত ব্যস্ত থাকি খুব ভাল পায়, তাকে মোৰ আগত কৈ আছে। আচলতে বছৰত দেউতাই দুবাৰ এনেকৈ খেতি কৰে, গৰমৰ দিনত গৰমৰ চব্জিবোৰ, ঠাণ্ডাৰ দিনত ঠাণ্ডাৰবোৰ। দেউতাই এইবিলাক ব্যস্ত থাকি আচলতে ভাল পায়। ৰিটায়াৰমেণ্টৰ পাছত এইবোৰতে ব্যস্ত হৈ থাকে। তাৰপিছতে মই ৰাতিপুৱা ৰন্ধা বঢ়াত লাগি গ'লোঁ। বা আৰু ভণ্টি হস্পিটেলৰ কামত ব্যস্ত হৈ থকাৰ বাবে মই ৰাতিপুৱাৰ ৰন্ধা বঢ়াখিনি ময়ে কৰিলোঁ। এয়া মই খিচিৰি বনালোঁ মাৰ কাৰণে অলপমান পাতলকৈ। তাৰপাছত এফালে দালি বহাই দিছোঁ। তাৰপিছত এয়া লোকেল চিকেন বনাই আছোঁ। তাৰপিছত ভাবিলোঁ কি ব্ৰইলাৰৰ মাংসখিনিও মই বনাই লওঁ। তাৰপিছত এয়া মোৰ লোকেল চিকেনখিনি ৰেডি হৈ গ'ল, পাতলকৈ জোল বনাইছোঁ অলপমান। তাৰপাছতে এয়া ব্ৰইলাৰখিনিও হৈ গ'ল, কালাৰটোহে দেখুৱাইছোঁ দেই আপোনালোকক। তাৰপিছত দেউতাক ক'লোঁ তুমি অলপ খাই দেখুৱাচোন। দেউতাই ভিডিঅ'ত মোক কি ধুনীয়াকৈ খায়ো দেখুৱাইছে দেখিছেনে, আকৌ কৈছেও খুব ভাল হৈছে বোলে। আজিলৈ আহোঁ বাৰু, বাই বাই।